নিবেদন কৰিবলৈ যাওঁতে বেদনৰ পৰা চান্স বেছি থাকে। এতিয়াতো কি কৰিলো ফুলপাহ এনেকে এইটো হাতৰ পৰা ধুনীয়াকে এইটো হাতত লৈ কঁকালখন বেকা কৰিছো। কেনেকে বেকা কৰিছো চা ধৰি ল তই ছোৱালী ধৰি ল'বলৈহে কৈছো। এতিয়া কি কৰিবি ধুনীয়াকে ফুলপাহ লৈ লাহি পাহি খোজেৰে তাইৰ কাষলৈ আগুৱাই দিবি এনেকে তাই কাপ পায়ে ফুলপাহ তাইৰ হাতত দি কবি মই তোমাক ভাল পাওঁ যথে মধে ভাল পাওঁ যেনেকে তেনেকে ভাল পাওঁ যতে ততে ভাল পাওঁ ছোৱালীয়ে চুৰিয়াব পাৰে দিছে কি কৰিব লাগিব শিকাই দিয়ক টমটমত উঠি ঢুকি দিবি সেইটো কি শিকাবলগীয়া কথা আছো তুমি এটা বিশেষ কাম কৰিব বিশেষ কাম আৰু মই দেউতাই তোমাক বোলে অপমান বুলি ভাবি থাকিলে নহয় এই কামটো কৰি তুমি দেউতাক দেখাই দিব লাগিব যে তুমি অপমান নহয় মইতো এনেও অপমান নহয় দেউতাক দেখাম কিন্তু কামটো কি কইনা কইনাজনী কওক মই তোমাক গান দিব লাগিব কাৰ ডক্টৰী দেখি দিয়ে মন্দিৰলৈ ওলাবা কি পাবা খালি তুমি মুখখন বন্ধ ৰাখিব লাগিব ঘৰৰ কোনো তাতে গম নাপায় আৰু কামটো হৈছে তুমি ঘৰৰ সকলোৱে ছাৰপ্ৰাইজ আনিম চিন্তা কৰিব নালাগে আৰু তিনিজন ছাৰপ্ৰাইজ দিয়ে তোমাৰ উস্তাদ কেনেবাকৈ যদি তিনিজন মই এবাৰ ছাৰপ্ৰাইজ দিব পাৰিলো নহয় মই